নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ৰয়েল বন্ধুলা আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছোঁ আজি মই দিচাংমুখ জেলগাঁও বনামঘৰত সন্মুখতে আছোঁ। আজি একচুৱেলি মানে আমাৰ যিসকল আইগৰাকী নিৰ্মলা বাইদেউৰ নেতৃত্বত আমাৰ বৰ্ডিং ফিল্ডত ৫,৫৫৫ গৰাকী আই মাতৃৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব। তাৰে ইয়াতে আজি আখৰা হৈছে, কৰ্মশালা বহিছে। তাকে এটা ভিডিঅ' বনাইছিলোঁ আজি আমি লেপাই গাঁৱত। আজি বনাবলৈ আহিছোঁ মই ইয়াত নামঘৰত, জেলগাঁও নামঘৰত। চ' কৰ্মশালাত আজি কি হ'ব সকলো দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'ত স্কিপ নকৰাকৈ চাই থাকক। ধন্যবাদ। আজি আমাৰ লগত আছে আমাৰ জেলগাঁও যিসকল মানে দিহানাম পৰিৱেশন কৰিব বৰ্ডিং ফিল্ডত ৫,৫৫৫ গৰাকী এওঁলোক এজন সদস্যা। এওঁলোকৰ আপোনাৰ নামটো? মিছেছ ৰূপালী হাজৰিকা। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম গীতাঞ্জলি হাজৰিকা। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম বিঞ্জনা দাস। হয়, আপুনি কিবা বাবদ আছেনে? মই মানে কি আমাৰ ভাৱ বুলি আমি এতিয়া নেতৃত্ব আমি দুগৰাকীয়ে লোৱা হৈছে। হয়, ৰূপালী হাজৰিকা আৰু মই লৈ আমাৰ সমূহ আমাৰ প্ৰায় 70 ওচৰা-ওচৰি হ'লগৈ। আমাৰ তাৰ উপৰিও লেপাই গাঁও আৰু দীঘলদৈলীৰ সমূহ একত্ৰিত হৈ আমি আজি নামখাৰৰ কাৰণে কৰ্মশালাৰ কাৰণে আজি ইয়াতে যোনবোৰ কৰ্মশালা হৈছে, ইয়াতে আপোনাৰ মানে আমাৰ 3খন গাঁৱৰ ইয়াতে সহযোগত হৈছে, আপোনাৰ লেপাই গাঁও, দীঘলদৈৰী আৰু জেলগাঁও। এতিয়া আৰম্ভ হোৱা কিমান দেৰি হ'ল? আৰম্ভ হোৱা মানে এতিয়া হ'বহে। আমি এতিয়া বাইদেউহঁত অহা নাই, নহয় কাৰণে অকণমান দেৰি হোৱাৰ কাৰণে। আচ্ছা, আকৌ আখৰা কৰি আছে নিজে। মই ভাবিছিলোঁ আৰম্ভ হৈ গ'ল নেকি, বাইদেউ আহিলে নেকি বোলো। ঠিক আছে বাৰু, ভাল সময়তে পাইছোঁ মই। বাইদেউ এইজন সম্পাদকীয়া ন? মই আচলতে গাঁও যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ যদিও সম্পাদিকা, কিন্তু এইখন যিহেতু মোৰ নিজৰ গাঁও, মানে এইখন গাঁৱৰ মই বোৱাৰী, সেয়েহে আজি মই নিজকে সম্পাদিকাতকৈ মই বোৱাৰী হিচাপে ক'বলৈহে বেছি ভাল পাওঁ। আচ্ছা, বোৱাৰী হিচাপে আহিছোঁ বুলি ক'বলৈ ভাল পাওঁ। ঠিকে আছে বাৰু। এয়া আপোনালোকে শুনিলে, আৰু 15 ডিচেম্বৰ হ'ব। আপোনালোকে নিশ্চয়কৈ আহিব, এটা ভাল পৰিৱেশ পাব, এটা সুন্দৰ পৰিৱেশ পাব। আমিও যাম, আমি আপোনালোকৰ বৰ্ডিং ফিল্ডত হ'ব। আৰু যিসকল আহিব নোৱাৰে মোৰ ভিডিঅ' চাব পাৰে, মই তাতে যাম, লাইভ কভাৰ কৰিম। চ' সেয়াই, আৰু আগলৈ প্ৰগ্ৰেম কি হ'ব সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। ধন্যবাদ। মনত ৰাখিব বিচাৰিছোঁ নেতৃত্ব লোৱা নিৰ্মলা বাইদেউ। প্ৰথমে আমি এখনি চেলেঙেৰে মান যাচিব বিচাৰিছোঁ। মান যাচিব ৰূপালী হাজৰিকা বাইদেউ। লগতে প্ৰবীণ বৰা ছাৰকো এখনি চেলেঙেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব মামণি দাস বাইদেউ। এতিয়া গীতাঞ্জলি হাজৰিকা, তেওঁ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সম্পাদিকা, তেওঁকো এখন চেলেঙেৰে সম্বৰ্ধনা জনাব অৰ্চনা দাসে। ইমান ভৰণী ডাঙৰীয়াকো এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। সম্বৰ্ধনা জনাব মাজনী গগৈ। সেয়েহে কোনো পৰ বুলি লোৱা নহয়। আমাৰ ইউটিউবৰ বাইদেউ আছে, তেওঁকো এখনি গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব ৰশ্মি কোঁৱৰ বাইদেউ। ঘৰত বনাই দিব ৰশ্মি কোঁৱৰ বাইদেৱে। Hero,
বন্ধুসকল, সেয়ে আছিলে আজি দিহানাম পৰিৱেশনৰ আখৰা। পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আমাৰ বৰ্ডিং ফিল্ডত হ'বলৈ গৈ আছে 15 ডিচেম্বৰত অসম বুক অফ ৰেকৰ্ড 5,555 গৰাকী আই মাতৃৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব। তাতে আপোনালোকক লগ পাম বুলি প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।